দৰঙৰ খাৰুপেটীয়াত চিকিৎসক মমিতাৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত ওলাই আহিল শ শ মহিলা। কলিকতাত চিকিৎসক মমিতাৰ হত্যাকাৰীৰ বিৰুদ্ধে দৰং খাৰুপেটীয়াতো তীব্ৰ প্ৰতিবাদ। ৰাজপথত প্ৰতিবাদৰ লগতে মমবাতি বন্তি জ্বলাই ক্ষোভ প্ৰকাশ কৰে। চিকিৎসক মমিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰে। সংগঠনৰ নেতৃবৰ্গই অতি শীঘ্ৰে চিকিৎসকগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দাবী জনায় চৰকাৰৰ প্ৰতি। Please share and subscribe Bokajan and Assam Voice News Entertainment.